আজি হৈছে 2 নম্বৰ দিন মোৰ লখিমপুৰত ৰাতিপুৱা শুই উঠি লগ পালোঁ ইমান মম লগা ভণ্টি এজনী চাওকচোন। তোমাৰ নামটো কি? স্মৃতি ডেকা। কোন ক্লাছৰ পৰা চব কৈ দিয়া আৰু এইফালৰ পৰা ক'ত ঘৰ? ইয়াতে। এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ। এতিয়া শুকান ৰুটি, এইটো আমলখি আচাৰ, মূলা মটৰ আচাৰ, এইটো ঔটেঙা আচাৰ, আমৰ আচাৰ, এইটো খৰিচা আচাৰ আৰু লগত আছে ভেজ কুপ্তা। তুমি খাবানে? খাবা? মাহীয়ে বৰ ভাল আচাৰ বনায়, তাৰে অলপ লৈ চবৰে টেষ্ট কৰি লৈ এতিয়া মাহীয়ে নৰ্থ লখিমপুৰ টাউনতে থকা কেইটামান মন্দিৰ দেখাব মোক লৈ গৈ আছে। এয়া আহি পালোহি দুৰ্গা মন্দিৰ, দেখিছেনে? হাইৱে ছাইডতে আছে। বাহিৰৰ পৰা দেখোঁতে ইমান ডাঙৰ যেন লগা নাছিলে, যিমান ওচৰৰ পৰা আছে। প্ৰৱেশ দুৱাৰতে আছে এটা ডাঙৰ সিংহৰ মূৰ্তি আৰু আনফালে ধূপ ধূনা জ্বলাব পৰা ব্যৱস্থা আছে। এই দুৰ্গা মন্দিৰলৈ যোৱা বাটটো এটা সম্পূৰ্ণ পুখুৰীৰ ওপৰত বনোৱা হৈছে, য'ৰ এটা ছাইডে আছে এণ্ট্ৰি আৰু এটা ছাইডে আছে এক্সিট গলি বুলিয়ে কৈছোঁ আৰু দেই, কাৰণ সেইটো গলি নিচিনাই বনিছে। এই পুখুৰীটোত আকৌ বোলে মাছ পোহে। চাওকচোন ইমান ধুনীয়া হৈছে পুখুৰীটোৰ কাৰণে পৰিৱেশটো, আৰু একদম শান্ত পৰিৱেশ। দুৰ্গা পূজাত বোলে ইয়াত হাজাৰ মানুহ হয়। অকল ওচৰৰে মানুহ নহয়, বহুত দূৰৰ জেগাৰ পৰাও মানুহ আহে ইয়াত পূজা কৰিবলৈ। তেতিয়া বোলে ইয়াৰ ভিৰ চাবলগীয়া হয়। মন্দিৰৰ বাহিৰত লিখা পাই গম পালোঁ যে এই মন্দিৰটো 9 মে 2011 চনতে স্থাপিত। আৰু বাহিৰতে এয়া কালীমা মূৰ্তি এটা ৰখা হৈছে। আৰু পৰিৱেশটো চাওকচোন, সঁচাকৈ যে মোৰ বহুত ভাল লাগিছে পৰিৱেশটো। মন্দিৰটোলৈ যোৱা চিৰি বহুত ওখকৈ আছে, এনেকৈ দেখিছেনে? আৰু চিৰি চাইডে সকলো ফালে এনেকৈ গছ পুলি ৰুই থৈছে। একদম মানে ধুনীয়া পৰিৱেশ। আৰু এতিয়া আপোনালোকক এটা কথা মন কৰিব, এই ষ্টাৰ্টিঙতে দেখিছেনে স্তম্ভ টাইপৰ এটা, এইটো যে হোৱাইট কালাৰ, এইটো আপোনালোকক মন কৰি থওক তাৰ মানে কি মই আপোনালোকক দেৰিকৈ বুজাই আছোঁ, কাৰণ গোটেইকেইটা মন্দিৰতে মই দেখিলোঁ, পিছতে মই গম পালোঁ তাৰ মানে কি। এতিয়া আৰু এটা কথা মন কৰক, ভিতৰলৈ চাওক, সকলো ফালে টিলিঙা, দেখিছেনে? ইমান ধুনীয়া লাগিছে। এয়াই হৈছে মা দুৰ্গাৰ প্ৰতিমূৰ্তি। মাৰ আশীৰ্বাদ লৈ মন্দিৰটোৰ চাৰিওফাকে এক পাক ঘূৰিলোঁ। ওপৰফালে দেখিছেনে মা দুৰ্গাৰ প্ৰতিটো ৰূপ ধুনীয়াকৈ সজাই থোৱা আছে। দুৰ্গা মন্দিৰৰ পৰা আধা কিলোমিটাৰ বাট গ'লেই পোৱা যায় গণেশ মন্দিৰ। এই দুৰ্গা মন্দিৰটো দেখিছে, দূৰৰ পৰা দেখাইছোঁ। সিংহকেইটা কেনেকৈ যুদ্ধ কৰি আছে, হাফডাল চব। আৰু এতিয়া গৈ পালোঁগৈ গণেশ মন্দিৰ। ইয়াত সোমোৱা প্ৰৱেশ দ্বাৰটো ইমান ধুনীয়াকৈ সজাই থৈছে, দেখিছেনে? প্ৰৱেশ দ্বাৰৰ পৰা সোমাই দেখিছোঁ এখন ডাঙৰ শৰাই, যিখন আৰম্ভণিতে দেখা যায়। তাৰপৰা দেখিলোঁ এটা দীঘলীয়া পুখুৰী, য'ত বোলে বহুত কাছ আছে। কাছ মানে বহুতে, সঁচাকৈ বহুত আছে, হয়তো কেমেৰাত ইমান নোলাব পাৰে। আৰু বহুতে কাছকেইটাক খাবলৈও দিয়ে বোলে। ঠিক ইয়াতো দুৰ্গা মন্দিৰ নিচিনা বাহিৰতে চাকি বন্তি জ্বলোৱাৰ জেগা আছে। তাৰপৰা গণেশ মন্দিৰটো চালোঁ, এখন নাৱৰ সদৃশত বনাই থোৱা আছে, য'ত দুৰ্গা মন্দিৰ নিচিনাই এণ্ট্ৰি ছাইড আৰু এক্সিট ছাইড আছে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে, মানে সঁচাকৈ বহুত ধুনীয়াকৈ বনাইছে। আৰু তলফালে যে পানী আছে, পানীৰ ওপৰত মানে নাওখন আছে। চিৰিয়েদি ওপৰলৈ গৈ দেখোঁ নাওখনৰ ওপৰত এয়া কলহৰ নিচিনাকৈ এটা মন্দিৰ বনাই থৈছে। আৰু মন্দিৰ আমি যাওঁতে বন্ধই কৰিলে, কমেও 2টামান বাজিছিলে, সেইটো কাৰণে বন্ধ কৰিলে। আৰু নাওখনৰ এটা ছাইডে এয়া দেখিছেনে নিগনি এটা দিছে, যোনটো নিগনিয়ে বৈঠা মাৰি থকা দেখাইছে। আৰু আনফালে চুকত আন এটা নিগনিয়ে লংকত টানি আছে, মানে ৰছীডাল টানি আছে। আৰু সেই ৰছীডাল এটা ছাইডে হাতী এটাই ধৰি আছে। আৰু এই পৰিৱেশটো চাওকচোন বাৰু, ইমান ধুনীয়া। সৰু ঠাইতে বহুতখিনি বস্তু একেলগে ইয়াত দিয়া হৈছে। ফটোশ্বুটৰ কাৰণেতো এই জেগাডোখৰ বহুতেই ধুনীয়া হ'ব। মন্দিৰটো বাওঁফালে সৰু ল'ৰা ছোৱালীখিনি খেলাৰ কাৰণে ঢেৰ ব্যৱস্থা আছে।
মই যাম কিন্তু মন্দিৰটোৰ সোঁফালে কেইটামান বস্তু আছে বুলি জানিছোঁ। আৰু এইটো চাওকচোন কলহটো ওপৰৰ পৰা ইমান ধুনীয়াকৈ বনাইছে, ইমান ধুনীয়াকৈ পাতখিনি সজাইছে দেখিছেনে। এইটো এটা ধুনীয়া ৱাটাৰ ফাউণ্টেইন। এয়া কি দেখিছোঁ, ফাউণ্টেইনৰ ভিতৰতো কাছ। এই দেখিছে পোৱালি পোৱালি কাছবোৰ ফাউণ্টেইনৰ ভিতৰত ৰাখিছে। তাৰপৰা অলপ আগবাঢ়িয়ে দেখিলোঁ এইটো নিগনি গঁৰাল, দুটাকৈ আছে নিগনি গঁৰাল, য'ত বগা নিগনি ৰাখিছে। যিহেতু গণেশ মন্দিৰ, ইয়াত নিগনিকো ভালকৈ ৰাখে। তাৰ কাষতে ৰখাইছে আকৌ শহাপহু। কিমান ডাঙৰ জেগা দেখিছেনে। এই শহাপহুবোৰ বোলে গাঁত খান্দি ভিতৰত সোমাই থাকে। এইটো দেখিছেনে, এটা সোমায়েই আছে। আৰু ওচৰতে আছে এটা পুখুৰী, অকণমানি পুখুৰী, য'ত পদুম ফুল আছে, ফুলি আছে দেখিছেনে। আৰু ওচৰতে ভেকুলী এটা আৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা ব্ৰিজ এখন। এই 3টা ৰঙৰ শহাপহু একেলগে আছে দেখিছেনে, ক'লা বগা আৰু মুগা ৰঙৰ। কেলে যাম এতিয়া? শিৱ মন্দিৰ চিধা যাম। এতিয়া আহি পালোহি শিৱ মন্দিৰ। প্ৰৱেশদ্বাৰতে লিখি থোৱা আছে শ্ৰী শ্ৰী নীলকণ্ঠেশ্বৰ মন্দিৰ। নৰ্থ লখিমপুৰ টাউনত থকা যিমানকেইটা ধুনীয়া ধুনীয়া মন্দিৰ আছিল, চবতকৈ পুৰণা মন্দিৰটোৱেই হৈছে এইটো। আগত দেখা দৰে ইয়াতো ধূপ ধূনা ব্যৱস্থা বাহিৰতে কৰি থোৱা আছে। আৰু আনটো চাইডে ভক্তসকলে বাবালৈ আগবঢ়োৱা ত্ৰিশূলবোৰ এনেদৰে আছে। মই মন্দিৰটোৰ ওপৰৰ ভাগ অকণমান দেখাব চেষ্টা কৰিছোঁ। চব এয়া ত্ৰিশূলডাল বহুত ডাঙৰ হয়। যিভাগে দেখিছে সেইভাগে নহয়, বহুত ডাঙৰ, বহুত ওখকৈ বনোৱা হৈছে। দূৰৰ পৰা দেখা যায় নন্দী মূৰ্তি। আৰু ইয়াতো দেখিলোঁ বাহিৰতে এইটো স্তম্ভ দেখিছেনে, আপোনালোকে ধৰিব পাৰিছেনে বাৰু। এতিয়া গৈ মেলি মই ভাবিলোঁ এতিয়া সুধিমেই সকলোকেইটা মন্দিৰতে কিয় আছে। একে ইয়াতো দেখিছোঁ, দুৰ্গা মন্দিৰো দেখিছোঁ, গণেশ মন্দিৰো দেখিছোঁ। পণ্ডিতজীজনে কি কয় শুনিছোঁ। এই বাহিৰত যেন এটা মাৰ্বল পাথৰৰ এটা ষ্টেচু টাইপৰ আছে যে, সেইটো কি গোটেইকেইটা মন্দিৰতে দেখিলোঁ যে। অঁ 11 পাল। দ্বাৰপাল মানে গেট ৰখীয়া, গেট কিপাৰ। এই প্ৰতি মন্দিৰৰ এতিয়া মহাদেৱৰ লগত এজন থাকে চিংগিমুখ। ঠিক গণেশ বাবাৰ এজন থাকে, হনুমান বাবাৰ, সকলোৱে মন্দিৰৰ দুৱাৰপাল। প্ৰথম আহি ফুল এপাহ তাত দি পূজা কৰাৰ পিছতে, যিসকলে জানে তাতে পূজা কৰাৰ পিছতে ভিতৰত সোমাব পাৰে। মানে দ্বাৰপালৰ পাৰ্মিশ্যন ল'ব লাগিব ভিতৰত যাবলৈ ন। এইটো কেতিয়া মানে বনোৱা হয়? আমি সৰু থাকোঁতে বনোৱাটো বহুত দিন হ'ল, কিন্তু এনেই এই মন্দিৰটো সম্পূৰ্ণ হোৱাটো 72 চনৰ ন। আগৰ পৰাতো হেৰি আছে। এতিয়া শিৱ বাবাৰ আশীৰ্বাদ ল'লোঁ, আৰু শিৱ বাবাই যাতে সকলোৱে মংগল কৰে, মোৰ ভিডিঅ' চাই থকা সকলো যাতে মংগল কৰে। লখিমপুৰত চাবলগীয়া বহুতখিনিয়ে আছে, কিন্তু সময়ৰ অভাৱৰ কাৰণে আজি ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ আহিম এবাৰ বেছিকৈ সময় লৈ, ভালকৈ সকলোবিলাক ঘূৰিম। এইটো দেখিছে শনি মন্দিৰ, আৰু এটা আছে এয়া হনুমান মন্দিৰ। যিহেতু এতিয়া দুপৰীয়া সময় হৈ গৈছে, চব মন্দিৰ বন্ধ হৈ গৈছে। ভিডিঅ'টো এডিট কৰোঁতে গম পাইছোঁ ইমানেই হিলাই ভিডিঅ' কৰিলোঁ মই। যিহেতু মই শিকাৰু বৰ্তমান, ভিডিঅ'টো এনেকেই আদৰি ল'ব বুলি আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। ভাল পালে শ্বেয়াৰ কৰিব নাপাহৰিব।